নমস্কাৰ লাৰ্নিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 7। এতিয়া আমি যদি ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ বিষয়ে চাওঁ, নাম্বাৰ 1 কাজিৰঙা, 2 মানাস, 3 ডিব্ৰু-চৈখোৱা, 4 নামেৰি, 5 ওৰাং, 6 ৰায়মনা আৰু 7 দিহিং পাটকাই। নাম্বাৰ 2 অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কাজিৰঙা। নাম্বাৰ 3 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 858.98 বৰ্গ কিলোমিটাৰ। নাম্বাৰ 4 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1908। নাম্বাৰ 5 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1950। এইখিনিতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি হৈছে নগাঁও আৰু গোলাঘাট জিলা। সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা 1908, মৃগয়া বন 1916, অভয়াৰণ্য 1950, ৰাষ্ট্ৰীয় উদ্যান 1974, বিশ্ব ঐতিহ্য ক্ষেত্ৰ 1985 আৰু ব্যাস প্ৰকল্প হৈছে 2007। 6 মানাহক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1990। এইখিনিতে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি হৈছে চিৰাং আৰু বাক্সা জিলাৰ অসম-ভূটান সীমান্ত। অভয়াৰণ্য হিচাপে ঘোষণা 1928, মুঠ মাটিকালি 850 বৰ্গ কিলোমিটাৰ, ব্যাস প্ৰকল্প 1973, জৈৱমণ্ডল সংৰক্ষণ 1979, বিশ্ব ঐতিহ্য ক্ষেত্ৰ 1985 আৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা 1990। 7 ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1999। এইখিনিতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা, মুঠ মাটিকালি 380 বৰ্গ কিলোমিটাৰ, অভয়াৰণ্য হিচাপে ঘোষণা 1986, সংৰক্ষিত বনাঞ্চল 1990, ডিব্ৰু-চৈখোৱা বনাঞ্চল 1929, জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল 1955 আৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা 1999। 8 ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে, এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 78.81 বৰ্গ কিলোমিটাৰ। এইখিনিতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি হৈছে দৰং আৰু শোণিতপুৰ জিলা, মৃগয়া বন হিচাপে ঘোষণা 1915, সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা 1962, অভয়াৰণ্য হিচাপে 1985, নতুন নামাকৰণ ৰাজীৱ গান্ধী অভয়াৰণ্য হিচাপে 1992, ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে 1999, পুনৰ নামাকৰণ ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে 2021। 9 নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শোণিতপুৰ জিলা। এতিয়া নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি হৈছে শোণিতপুৰ জিলা, মুঠ মাটিকালি 212 বৰ্গ কিলোমিটাৰ, নদুৱাৰ্ড বনাঞ্চল হিচাপে 1978, অভয়াৰণ্য হিচাপে 1985, ৰাষ্ট্ৰীয় উদ্যান হিচাপে 1998 আৰু ব্যাস প্ৰকল্প হিচাপে 2000। 10 ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে, সেই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 422 বৰ্গ কিলোমিটাৰ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি হৈছে কোকৰাঝাৰ জিলা, মুঠ মাটিকালি 422 বৰ্গ কিলোমিটাৰ, সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা 1989 আৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা 2021। নেক্সট দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2021। এতিয়া দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা, মুঠ মাটিকালি 231.65 বৰ্গ কিলোমিটাৰ, অভয়াৰণ্য হিচাপে ঘোষণা 2008 আৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা 2021ৰ 9 জুন। 12 আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটি প্ৰশ্ন হৈছে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি অভিহিত কৰা হয়? এই প্ৰশ্নটো মই আপোনালোকলৈ আগবঢ়ালোঁ, ইয়াৰ এনচাৰটো কমেণ্ট ছেকশ্যনত দিব বুলি আশা থাকিল। এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।